এয়া চিত্ৰলেখা উদ্যানত সোমাইছোঁ আমি আৰু মই দেখাম চিত্ৰলেখা উদ্যানখন সঁচাকৈ খুব সুন্দৰ। এইখনো ক'বলগীয়া তেজপুৰ এডোখৰ চাবলগীয়া জেগা। আপোনালোকো আহিব, যিসকল নাই অহা আগে পাছে চাবহি। চিত্ৰলেখা উদ্যান ইমান সুন্দৰ তাৰ পৰিৱেশ। এয়া চিত্ৰলেখা উদ্যানৰ দৰখিনি মই দেখুৱাম। পাৰ্কখনৰ খুব এটা সুন্দৰ পৰিৱেশ দেই, ভাল লাগিছে। এইটো ধুনীয়া এটা পুখুৰী। মই নাজানিম নহয় দেই। এয়া নামটো কি নাজানো বাৰু, মই দেখুৱাইছোঁহে। আগতেতো খুব ধুনীয়া এটা আছিলে, এতিয়া অলপ কিবা ধৰণৰ কৰি পেলালে। খুব ধুনীয়া আছিলে আগতে এবাৰ চাওঁতে। এইটো দেখিছেনে? এইটো হাতী বনাইছিলে। এইটো খুব এটা ধুনীয়া লাগিছে হাতী। গুহাৰ ভিতৰৰ অংশ, ফুলৰ পাৰ্ক। খুব ধুনীয়া লাগিছে ফুলখিনি, ইমান মৰম লগা। আৰু চাওকচোন ৰাইজসকল, এটা খুব ধুনীয়া লোক হৈছে। খটখটিৰে মই নামি গৈছোঁ। এটা পাত নপৰিবলৈ বুলি দিছে। মাইনা কোনটো ইমান বেয়া, দুজনীয়ে ধৰিব দুজনী চোৱা বেলেগ আৰু হাবুৱতী ধৰিছে ল'ৰাটোৱে। এয়া দেখিছেনে? এয়া ভাৰতৰ মেপখন দেখুৱাই দিবি। এইখন ভাৰতৰ মেপ। মই অকণমান জুমো কৰি দিছোঁ লগতে। এটা জাপি বনাইছে, এটা ধুনীয়া লাগিছে জাপিটো। এইজনী চফিনা দেই, এয়া এয়া অঁ ক'ত বহে? এয়া ল'ৰা ছোৱালীয়ে খেলিব পৰাকৈ খুব সুন্দৰকৈ বনাই দিছে। এয়া দেই আমাৰ মানুহজনে খেলিছে। সঁচাকৈ ল'ৰা ছোৱালীবোৰ বৰ আনন্দ আজি।
ময়ো অলপ উঠিলোঁ দেই জোলনা খেলিলোঁ এয়া এইখনত উঠাই দিয়া পাক এইখনত উঠে এইখনত তো মানুহ হেয়া তই পেণ্ট বা কেলে বেয়া কৰিছ বাৰু মই পেণ্ট বুকুটা আঠুকে আমাৰ এতিয়া বাপেক পিতাক দুইটা ইয়াতে আছো চাবা দেই এখন এৰোপ্লেন আৰু এয়া আমাৰ ল'ৰাকেইটাই চাবলৈ গৈছে ঐ শুন পৰিবা আৰু পুতনাও আছে আৰু এইফালে হনুমান এয়া গৰুণ্ড পক্ষী